गुड मर्निंग की खबर সকলো ভালে কুশলে আছে আৰু মোৰো ভালে মই জুৰি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মানে বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই আসলতে মই দিয়া হোৱা নাই তো মানে অকমান ব্যস্ত আছিলো বুলি ক'ব লাগিব তো সময় পোৱা নাছিলো আৰু কাম এটাত লাগি আছিলো তাৰ পিছত আকৌ বাকি ঘৰৰ যেতি কাম থাকে আৰু তো হে আৰু মানে আজি ভাবিলো এটা ভিডিঅ'কে বনাম আৰু এতিয়াটো ৰাতিপুৱা 8টা মান বাজিব হ'ল আৰু আমাৰ ঘৰৰ বাকি মানুহ সব শুইয়া আছে মই উঠিলো তেতিয়া গাপৰি মিলি আজি হলো আৰু এতিয়া মানে কাম এটা কৰি ল'ব লৈছো মানে দেখাই আছো পুৰা পাৰ্সেল পেকেটিংত লাগিছো মানে আজি যেটো কেটামান মানে একিনা পঠালো হেক নহল গৈ তো আজি দুটামান পাৰ্সেল পঠিয়াব আছে ঠাইলে তো এখিনি ৰাতিপুৱা পেকিং কৰি লওঁ তাৰ পিছত প্ৰথম গেৰ লাহেকে মানে দুটা জায়গা পঠিয়াব কাৰণে এখিনি গাড়ীৰে পঠিয়াব লাগিব যেটো ওচৰৰ জায়গালৈ পঠিয়াম লখিমপুৰলে তো ওচৰৰ গাড়ী পঠিয়াই দিওঁ আৰু তালে দূৰ হলে তো ডিটিসি পঢ়াই যাব লাগে তো হেতু আছে পাৰ্সেল কৰিবলে তো হেখিনি ৰাতিপুৱা ঠিক কৰি লম বুলি ভাবিছো তাৰ পিছত বাকি অফিসতকে কৰিম যেটো মানে দুদিন মান হৈ গ'ল অৰ্ডাৰ পোৱা তো কিন্তু পঠিয়াবলৈ মানে আগখিনি এখিনি দুটা এখিনি ৰখি গৈছে তো তেনেকুৱা আৰু সো আৰু এটা স্কিন যেটো এটো কালি বনোৱা স্কিন হয় কিন্তু এবোৰ মানে কি হয় আজি তো কালি বনাইছিলো তো আজি লগালগ এটা পঠিয়াবই লগিয়া হৈছে তো হেকেনে ভাবিছো এটা ভিডিও বনাও আৰু ভিডিওতে মানে কৈ দিম যাতে স্কিনবোৰ মানে কেনেকৈ কেয়াৰ কৰি থব লাগে মানে কেনেকৈ থলে ভাল হয় আৰু বহুত দিন যায় বহুত ইউজ কৰিব পাৰে তো মানে লোৱা মানুহটো নাজানে ন তো হেতু কাৰণে যিসকলেটো জানে বাৰু তো নজনা সকলৰ কাৰণে কিবা এটা মানে ভাল হ'ব তো হে বুলি এটো বনালো মানে ভিডিওটো তো আৰু কথাটো হল কি এইখন এবোৰ স্কিন আসলে কালি বনাই হয় তো আজিটো পঠিয়াই দিম আজিটো হয়তো কিছুমানে পাই যাব তো পাই যদি কিছুমান মানে কি লগালগ ইউজ কৰি দিয়ে কিন্তু কেতিয়া লগালগ ইউজ নকৰিব মানে পোৱাৰ পিছত অলপ দিন মানে ড্ৰাই মানে শুকুৱাব লাগিব কো মানে ৰ'দত যেটো ডাৱৰীয়া হয় ৰ'দ নাই ৰ'দ নহলে কি কৰিব এবোৰ যিবোৰ হেয়াৰ ড্ৰাই থাকে হেয়াৰ ড্ৰাই শুকুৱাব পাৰে তো হেয়াৰ ড্ৰাই যদিও নাথাকে তাৰ সলিউশনত মানে কি যিবোৰ পুৰণা বুলি নহয় আসলে ৰেড কালাৰ যেটো বাল্ব হয় নকা ওপৰত অলপ দেই মানে 10-15 মিনিট মান ৰাখিকে সাইড ওপৰ সাইডটো অলপ ঠোকাত মানে তাপ দিব লাগে তেতিয়া মানে শুকাই যায় আৰু তাৰ পিছতে ইউজ কৰিব লাগে আৰু তেতিয়া কেতিয়াও স্কিনখনত বেয়া নহয় আৰু ডিজাইন কিটা আসলে একো বেয়া ডিজাইনটো উঠি নাযায় যদি আপুনি লগালগ কৰি যদি ইউজ কৰি দিয়ে আমি তো এতিয়া কালি বনোৱা হয় তো অলপ মানে লগালগ ইউজ কৰিলে হয়তো ইয়াৰ স্কিনটো মানে কি হয় স্কিনৰ পৰা ডিজাইনটো উঠি যোৱা চান্স থাকে এবাৰ বা দুবাৰ কৰাৰ পিছত স্কিনখন ড্যামেজ হৈ যাব তো হেতু কাৰণে সদায় অলপ ড্ৰাই মানে কৰাৰ আগত সদায় ড্ৰাই কৰি ল'ব অলপ শুকুৱাই ল'ব নেক্সট কৰি এটোৱা পিছতো মানে একদম সাফা কৰাৰ পিছতো এখন সদায় ড্ৰাই কৰি থব আৰু মাজে মাজে পাৰিলে কেতিয়াবা মানে ইউজ কৰাৰ পিছতো মানে মাজে মাজে কেতিয়াবা শুকুৱাই থাকিলে মানে স্কিনবোৰ দিন যায় হেতুই মেইন আসলতে মান স্কিনখনৰ কেয়াৰ লোৱা বস্তুটো হেতুই হয় আৰু তো হেতু কাৰণে হেতুকে জনাই দিলো মানে মানুহবোৰ কি হয় এতিয়া লোৱা হয়তো লৈ যায় নাজানে ইমান কথা তো পাছত ড্যামেজ হৈ যোৱাৰ পিছত কয় ইমান জলদি স্কিনখন বেয়া হৈ গ'ল তো হে আৰু মই যিখন ইউজ কৰি আছো মানে হ'ল আৰু এখন ডাঙৰ সাইজৰ এখন স্ক্ৰীন মই এখন আজি বহুত ভিজুৰ কাপোৰ বনালো কিছু নহয় আজি কিমিও মানে 15-16 যোৰ ওপৰত হৈ গ'ল কিন্তু স্কিন আৰু সব ডিজাইন সব একদম যেনেকুৱা ডিজাইন তেনেকৈ আছে তো হেতু কাৰণে বস্তু আসলে হে আৰু কেয়াৰ মেইনটেইনৰ ওপৰত কথা সব বস্তু এটো লাষ্ট এটা মতে ইনো বেয়া হ'বই মানে হেতু আৰু একদম হোল লাইফটো চলি নাথাকে কিন্তু তথাপিও আৰু দিন যাবৰ কাৰণে হেকন আৰু কেয়াৰ ল'ব লাগে আসলতে তো হেতুকে জনাই দিলো সো আৰু এটা কোৱেশ্চন থাকে মানুহৰ যাতে মানে কালাৰখিনি যেটা ৰিডিউসাৰ মিলোৱা হয় ৰিডিউসাৰ মানে কি কালাৰটো পাতলা কৰিবলৈ লোৱা হয় তো ৰিডিউসাৰ কিমান দিব লাগে মানে হুদে মানে তো কিমান দিব লাগে মানে কি হয় এটো কালাৰ আসলতে মানে কালাৰটো ওপৰত কথা কিছুমান কালাৰ ডাঠ হৈ যায় আৰু প্ৰথম আৰম্ভণিতে এতিয়াটো যেটো নতুন হয় তো নতুনটোত মানে কি হয় পাতলাই থাকে কিন্তু পিছত যেতিয়া খুলি ইউজ কৰাৰ পিছত বন্ধ কৰি থোৱা হয় আকৌ বন্ধ কৰা হয় আকৌ লোৱা হয় তেতিয়া কৰাৰ পিছত এটা টাইমত কি হয় এটো বস্তু অলপ ডাঠমীয়া হৈ যায় তো ডাঠ হলে তেতিয়া অলপ ৰিডিউসাৰটো অলপ বেছি লাগে আসলতে তো হেতুই কথা মানে নিজৰ মানে এটো নিজৰ মানে চাব দেখিব জানতাৰ কথা অলপ মানে কালাৰটো যেতিয়া মেদি দিয়ে তেতিয়া মানে যদি ডাঠ হয় এনকে চামুচখন লৈ যেতিয়া দাঙি দিয়া হয় ওপৰলে তো তেতিয়া মানে কি হয় অলপ লিজুৱা টাইপ হ'ব লাগে তেতিয়া হেখিনহে মানে পাৰফেক্ট যদি কেনেবা ডাঠ হৈ থাকে তেতিয়া তাত ৰিডিউসাৰ মিলাব লাগে আৰু তাতে ইমানে আৰু ৰিডিউসাৰ ওপৰত কথা আৰু কিছুমান কিন্তু কালাৰ মানে ইয়াপা নিতে নতুন আৰম্ভণিতে ডাঠ হৈ যায় তো হেকিনটো ৰিডিউসাৰ মিলাবই লাগিব তো আৰম্ভণিতে ৰিডিউসাৰ মিলাব লাগিব তো হেতু মানে মানুহৰ নিজৰ মানে নিজে দেখিহে গম পাব কোনটো যে মিলাও পেছে হেতু মানুহে নিজৰ ডাইৰেক্ট মতে ক'ব নোৱাৰো যে আপুনি ইমানখিনি দিব ইমানখিনি ৰিডিউসাৰ দিব তো হে আৰু তো ইনো মানে ভিডিঅ চালে গম পাবই মানুহে তো ইমানখিনি আজি ক'লো
বাকি এনেকৈ স্কিনখনৰ ওপৰতে স্কিনৰ মানে এইটো আৰু এইটো এটা স্কিন এইটো হৈছে এখন সৰু স্কিনখন এনেকৈ এটা ডিজাইন থাকে আৰু এইটো হৈছে দুটা ডিজাইনৰ এইটো মিডিয়াম সাইজ স্মল সাইজ আৰু এইটো এনেকৈ মিডিয়াম সাইজৰ হয় আৰু এইটো যে মই দেখাইছিলোঁ এইটো ডাঙৰ সাইজৰ হয় ডাঙৰ সাইজ ফুলটো মানে ডাঙৰ বহে এই আৰু সাইজটো তেনেকৈ পাই যায় আৰু আপোনালোকে যদি বিচাৰে আৰু কণ্টেক্ট কৰিব পাৰে সো এনেকৈ আজি গোটেইখিনি মানে এইফালে এইখিনি কালাৰখিনি লৈছোঁ এইফালে ব্ৰাছ আৰু আছে এইফালে ৰিডিউচাৰ আছে আৰু এইফালে কাপোৰ কটন কাপোৰ আৰু এইফালে মিক্স পাট কাপোৰ এইকেইটা যিহেতু পাৰ্চেল পঠিয়াব লাগিব সেইটো কাৰণে উলিয়াই লৈছোঁ তো সেনেকৈ এতিয়াকে তাকে পেকিং কৰি ল'ম ভাবিছিলোঁ তো আপোনালোকক আহিলোঁ আগত স্কিনখন কেনেকৈ কেয়াৰ ল'ব লাগে সেইটোকে জনাওঁ বুলিয়ে মানে ভিডিঅ'টো বনালোঁ আচলতে যিহেতু আমি এতিয়া শুকুৱাই থাকিবলৈ টাইম নাই পোৱা তো যিটো পঠিয়াবই লাগিব তো সেইটো কাৰণে মানে বনাই দিলোঁ তো মানুহ মানে আপোনালোকেও যাতে চব কিবা এটা জানক আৰু এটা কথা যদি আপুনি স্কিনখন যেতিয়া চাফা কৰিব ফুল কৰাৰ পিছত কেতিয়াও আপোনালোকে পানী ইউজ নকৰিব পানী মানে ইউজ কৰিলে বহুত বেয়া তো এই আৰু ৰিডিউচাৰৰ ওপৰতে আপোনালোকে মই আগত ভিডিঅ' দি থৈছোঁ আপোনালোকে চাব পাৰে তো তাত মানে কি হয় কেনেকৈ স্কিনখন চাফা কৰিব লাগে ৰিডিউচাৰ অলপ লগাই আৰু বেছি বহিবও নালাগে তো সেইটো সেনেকৈ চাফা কৰিব লাগে আৰু স্কিনখন আপোনালোকে পেইণ্টিং কৰাৰ আগত যিটো একদম পূৰা ফুল মানে ডিজাইনটোৰ পৰা ওপৰত ইমানডোখৰমানলৈকে পূৰা মানে এনেকৈ টেপ লগাই ল'ব লাগে সেইটো মানে পাৰলৈও নাযায় কালাৰটো আৰু আপোনালোকে চাফা কৰিবলৈও সহজ হয় কৰিবলৈ সহজ হয় তো সেয়াই আৰু আজি দেখালোঁ এতিয়াকে লাহেকৈ পেকিং কৰি লওঁ যিহেতু অলপ পিছত মানে বৰষুণটো এৰক অলপ তাৰপিছত যাম আৰু দিবলৈ এইখিনি মানে দুটা ছাইড যাব লাগিব এটা ছাইডে যাম ডাইৰেক্ট দিব কাৰণে এটা ছাইডে কৰিয়াৰ দিব মানে কি হয় ওচৰবোৰ হ'লে ভাল আৰু ওচৰত এতিয়া এদিনতে পাই যায় গাড়ীত পঠিয়াই দিওঁ দূৰবোৰ হ'লে অলপ দেৰি হয় আৰু এই আৰু এতিয়া আহি গ'লোঁ দিছিলে বেছি বন্ধ আছে মানে বন্ধ নহয় আছিলে অকণমান দেৰি হ'ল ল'ৰাজন ক'ৰবাত কিবা ডেলিভাৰী দিব গৈছিলে আহিব তো ৰখি আছোঁ এতিয়া পাৰ্চেল দিবৰ কাৰণে তো সেয়াই আৰু যদি আপোনালোক কোনোবাই যদি অসমৰ যিকোনো জেগাৰ পৰা যদি স্কিন পেইণ্টিঙৰ যিকোনো সামগ্ৰী ল'ব বিচাৰে তো মোৰ নম্বৰ দিয়া আছে আপোনালোকে নম্বৰত কণ্টেক্ট কৰিব পাই যাব এতিয়া সেয়াই আৰু ৰখি থাকোঁ আৰু কিমান দেৰি কৰে তাৰপিছত গৈ আছোঁ আৰু এটা জেগাত আছে বা মানে গাড়ীত পঠাব আছে লখিমপুৰ চাইডলৈ সেইটো কাৰণে হয় নাই চ' ঘৰ আহি গ'লোঁ মানে হৈ গ'ল আৰু পাৰ্চেল গাড়ীটো পঠিয়ালোঁ এইফালে DPCটো পঠিয়ালোঁ তো সেইখিনি দি মেলি আজৰি হ'লোঁ এতিয়া ভিতৰত আইতা চাওঁ ক'তা এই পেপাৰখনত দেখিলে নহয় আইতা ফটো নহয় আইতা ফটো ইয়াত নাই বেটা ওপৰত আছে কি নহয় হ'ব দিয়া চ' সেয়াই আৰু মানে কি আৰু পেপাৰখনত মানে আইতাকৰ নিচিনা এগৰাকী মানুহ দেখি আছিলে ফটো একপি আছিলে তো সেইকপিকে আইতা বুলি সুধিছে কথা পূৰা মানে তো মানে আজি মানে কি কৰিলোঁ কেনেকৈ পঠিয়ালোঁ সেইটো দেখালোঁ ভিডিঅ'তে আৰু এখন স্কিন কেনেকৈ কেয়াৰ ল'ব লাগে কেনেকৈ ইউজ কৰিব লাগে সেই বস্তু অলপ থুলমূলকৈ ক'লোঁ যিসকলেতো জানে ভালেই আৰু তাতে যিসকলে নতুনকৈ কৰিব লৈছে তেওঁলোকৰ কাৰণে মানে অলপ সুবিধা হ'ব আৰু তো সেইটো কাৰণে বনালোঁ আৰু আইতাকক মানে আজি নামঘৰলৈ গৈছে আজি ভাদ মানে আৰম্ভ হৈছে যিহেতু নামঘৰত নাম হৈছে আৰু তো তাত মাক মানে এযোৰ কাপোৰ মানে কৰি মেলি দিছোঁ তো নামঘৰলৈ পিন্ধি যাব বহুতক লৈ তো আজি পিন্ধি গৈছে তাকে আমাৰ এখেতে কৈছে মায়ে কৰা কাপোৰ দেই আইতা বোলে আৰু তো আজিলৈ ইমানেই আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যিসকলে কৰা নাই আৰু যিসকলে কৰিছে কমেণ্ট কৰিব আৰু জনাব মানে কেনেকুৱা হৈছে কি কথা ক'লেতো আপোনালোকৰ মানে কথাবোৰ মানে মানে আপোনালোকে ক'লেহে ভাল লাগে চ' সেনেকৈ আৰু তো আজিলৈ ইমানেই বাই বাই নেক্সট আকৌ ভিডিঅ'ত লগ পাম বাই বাই